যোৱাকালি ভিতালী দাস যি অসমৰ সম্পদ সংগীত জগতৰ কাৰণে তেখেতৰ গান শুনি শুনি আমি ডাঙৰ হৈছোঁ বা তেখেতৰ বিহু অঞ্জনা জানমণি জোনবাই জুবিনদাৰ লগত সেই বিহু কেতিয়াও পাহৰিব নোৱাৰোঁ তো মই আৰু মোৰ পৰিয়াল বা আপোনালোক সকলো তৰফৰ পৰা তেখেতক শ্ৰদ্ধাঞ্জলি যাচিছোঁ তেখেতৰ পৰিয়ালবৰ্গলৈ যাচিছোঁ তেখেতে য'তে থাকক যাতে ভালদৰে। নমস্কাৰ, আজি এটা অতি দুখৰ দিন আমাৰ কাৰণে। আমাৰ বিশেষকৈ মোৰ সহশিল্পী মোৰ লগত প্ৰায় ৩,০০০ গান গাইছে ভিতালী দাস কৰোণাত আক্ৰান্ত হৈ আমাৰ মাজৰ পৰা আঁতৰি গৈছে। মই তেখেতৰ আত্মাৰ শান্তি কামনা কৰিছোঁ আৰু ভিতালী স্মৃতি সদায় আমাৰ মাজত থাকিব। বিশেষকৈ মোৰ লগত ৩,০০০ গান গোৱাৰ পিছত যথেষ্টখিনি স্মৃতি আছে ভিতালী আৰু মোৰ। আৰু হঠাৎ হোৱা এটা এই ঘটনাত আমি সকলোৱে শোক পাইছোঁ। আমাৰ কণ্ডোলেঞ্চ জনাইছোঁ ভিতালীৰ প্ৰতি আৰু তেওঁ য'তে আছে ত'তে শান্তিৰে থাকক সেইটো কামনা কৰিছোঁ আৰু সমূহ ৰাইজক পুনৰ নিৰাপদে সজাগ হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ। কৰোণাৰ বিপক্ষে মাস্ক পিন্ধক, চেনিটাইজ কৰক, যিমান পাৰি চাফাকৈ থাকক আৰু নিৰাপদ দূৰত্ব বজাই ৰাখক মানুহৰ পৰা। ধন্যবাদ জনাইছোঁ। লাভ ইউ ভিতালী।